নমস্কাৰ, পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এইটো হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ আৰু এই উমানন্দৰ শ্বটটো মই লৈছিলোঁ গুৱাহাটীত নতুনকৈ আৰম্ভ হোৱা ৰূপৰ পৰা। আপুনি দেখা পাইছে এইটো হৈছে উমানন্দ আৰু এই শ্বটটো লৈছিলোঁ মই ৰূপৰ পৰা। চাওক কি ধুনীয়া লাগিছে। এইটো হৈছে উমানন্দ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, নিশ্চয় ভাল পাব। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নিশ্চয় আপুনি ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি দেখা পাইছে এইখন ৰোপৱে আহি আছে আৰু এই ৰোপৱেখনতে আমি এতিয়া নৰ্থ গুৱাহাটীৰ পৰা মেইন গুৱাহাটীলৈ যাম। এইখন আহি আছে আৰু এইখনত উঠিয়ে আপোনালোকক সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ ধুনীয়া ধুনীয়া পৰিৱেশটো দেখুৱাম, ধুনীয়া ধুনীয়া ভিউবিলাক দেখুৱাম। ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। সম্পূৰ্ণকৈ মই আপোনালোকক দেখুৱাই যাই আছোঁ, চাই থাকক।
এইটো যে দেখা পাইছে এইটো মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত আছে এইটো এটা লেভেল আৰু এই লেভেলটো যদি তল যায় তেতিয়া গোটেই অসমখন বুৰি যাব আৰু এইটো হৈছিল ব্ৰিটিছে বনোৱা